Hello friends, মোৰ নাম মণি ডিজিটেল অসমত আপোনালোক সকলক স্বাগতম জনাইছো ফ্ৰেণ্ড মোৰ চেনেলটোৰ নামটো চেঞ্জ কৰিছো প্ৰথমতে মানে বেলেগ নাম আছিল মই আজি নামটো চেঞ্জ কৰিছো তো যিয়ে নহওক আজি মই যেটো শিকাবলৈ বিচাৰিছো বহুত ইন্টাৰেষ্টিং হয় আৰু বহুত হেল্পফুল হয় তাৰ পৰা বহুত পইচা টকা মানে আৰ্ন কৰিব পাৰি আৰু হেতু মই প্ৰুফৰ লগত দেখাই দিম হেতু ষ্টাৰ্ট কৰাৰ কাৰণে আপোনাৰ প্ৰথমতে এটা এপছ ডাউনলোড কৰিব লাগিব এপছটো হল ভিগো ভিডিও প্লে ষ্টৰত VIGO ভিগো ভিডিও সাক মোৰ প্ৰথমতে যেটো আহিছে ভিডিও এটোহে প্ৰথমতে এটো ডাউনলোড কৰি ইনষ্টল কৰি লওক ইনষ্টল কৰাৰ পিছত আপোনালোকে এটো ওপেন কৰক মোৰ এটো অলৰেডি আগৰ পৰা ইনষ্টল আছে সো মই ডাইৰেক্ট ওপেন কৰি দেখাই আছো তো যেতিয়া আপোনালোকে প্ৰথমতে ওপেন কৰিব তেতিয়া ইন্টাৰফেসটো এনেকুৱা ওপেন হ'ব তেতিয়া চাওক রাইট কৰ্নাৰত আপোনাৰ ৰেজিষ্টাৰ লগইন বুলি অপচন আছে আপনি তাত গৈ এটো কি বস্তু হয় মই আপোনালোকক এটো অলপ পিছত জনাই আছো প্ৰথমতে ৰেজিষ্টাৰ কৰাটো জানি লওক তো ৰেজিষ্টাৰ ক্লিক কৰি তো আপোনালোকে এটো ফেসবুকৰ লগত কানেক্ট কৰিব পাৰে তো লগইন ফেসবুক তো আপনি চাব পৰা লগইন ফেসবুকৰ লগত লগইন হৈ গৈছে তো আপোনাৰ ইয়াতে কি হয় আপনি ডেইলি এনি ভিডিও আপনি 15 সেকেন্ড কে ডেইলি এটাকে ভিডিও আপনি আপলোড কৰিব পাৰে আৰু সেই ভিডিওৰ আপোনালোকে মানে ক্লেম হ'ব চাওক ইন্টাৰফেসটো এনেকুৱা আহি যাব তো অলৰেডি মোৰ ফ্ৰেন্ড চাওক 285 মই অলৰেডি $4 পাইছো আৰু গটিখিনি মই অলৰেডি উইথড্ৰ কৰি লৈছো $1 হোৱাৰ মানে লগে লগে আপনি উইথড্ৰ কৰিব পাৰে তো আপনি যিকোনো ভিডিও আপনি ইয়াৰ পৰা 15 সেকেন্ডৰ মানে আপলোড কৰিব পাৰে মই চাওক মই টোটাল 15টা ভিডিও দিছো মই 15টা ভিডিও দি না মই $3 মান পাইছো সব ভিডিও আপনি দিবলৈ মানে জাস্ট এয়া সব ক্যামেৰাৰ যেটো পিকচাৰ আছে আপনি তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ ক্যামেৰাটো অন হৈ যাব আপনি ইয়াতে ডাইৰেক্ট ৰেকৰ্ড কৰিব পাৰে ফ্ৰন্ট ক্যামেৰা দি নিজৰ ফটো দিব পাৰে এডিট কৰিব পাৰে কৰি ডাইৰেক্ট সাবমিট কৰিব লাগে সাবমিট কৰাৰ লগে লগে এটো আপনি এডিট কৰি আপনি ওপেন নকৰিব ডাইৰেক্ট ৰাখি দিব তাৰ পিছত চাব এটো ভিডিওটো ফ্লেম হৈ গৈছে তাৰ পিছত আপোনাৰ মিট আহি আপনি ফ্লেম ক্লিক কৰি আপনি চাব পাৰে কিমান হৈছে যেতিয়া আপোনাৰ $1 হ'ব তেতিয়া আপনি উইথড্ৰ কৰিব পাৰিব $1 মানে 64 এনেকুৱা এটা পাব আৰু এটো 100% ৰিয়েল হয় মই নিজে ট্ৰাই কৰি চাইছো আৰু অলৰেডি মই $3 অলৰেডি মই উইথড্ৰ কৰি লৈছো আৰু বহুত ইন্টাৰেষ্টিং হয় ইয়াতে কোনো ধৰণৰ মানে মিছা নহয় 100% ৰিয়েল হয় মই নিজে প্ৰুফ কৰি চাইছো আৰু মই এইটোৰ বিষয়ে আপোনালোকক এই কাৰণে কৈছো কিয়নো চাওক আমি ফেসবুক মানে WhatsApp কৰি কোনো লাভ নাই আপোনালোকে হেতুটো কৰিবই তাৰ পৰিৱৰ্তে আপনি 15 সেকেন্ডৰ এটা যিকোনো ভিডিও কৰি আপনি আৰ্ন কৰিব পাৰে ইয়াতে কোনো হেৰি নাই ডেইলি এটা আপনি দিনত এটাহে কৰিব সদায় আপনি এটা ভিডিও কৰিব দুটা কৰিলে ফ্লেম এটাহে হ'ব আপনি এনি ভিডিও দিব পাৰে আপোনাৰ মানে যিকোনো ভিডিও কিবা ঘটনা হৈ আছে আপনি চাব পাৰে মই এনেকুৱা বহুত দিছো তো আপোনাৰ ইয়াতে জিবিলাকে চাওক বহুত মানুহ ইয়াতে মানে ভিডিও দিছে আপনি চাব পাৰে মানে এনেকুৱাকে আপনি ইয়াৰ পৰা আৰ্ন কৰিব পাৰে আৰু ফ্ৰেন্ড মই একদম সঁচা কথা কৈছো এটো 100% সঁচা হয় ইয়াতে কোনো ধৰণৰ মিছা কোৱা নাই মই নিজে প্ৰুফ কৰি চাইছো তাৰ পিছতহে আপোনালোকক জনাই আছো বহুত ধুনিয়া হয় আপোনালোকে ট্ৰাই কৰক অনলি 15 সেকেন্ডৰ কাৰণে ভিডিও এটা দিলে আপনি বহুত মানে টকা ইয়াৰ মানে উইথড্ৰ কৰিব পাৰিব এনে বাকি আমি তো বহুত এপছ ইউজ কৰো তাতে কোনো ধৰণৰ আমাৰ বেনিফিট নহয় আমাৰ ক্ষতিহে হয় সো হিকাৰণে মানে আপোনালোকক মানে কৈছো এইটো আপোনালোকে ট্ৰাই কৰক বহুত ভাল পাব আপোনালোকে ট্ৰাই কৰি চাওক আৰু লাষ্ট মই এটা কথাই ক'ব বিচাৰিছো
প্লিজ মই এইটো নতুন চেনেল হয় প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ লাইক কমেন্টটোৱে আমাৰ নেক্সট ভিডিও বনাত সহায় কৰিব ধন্যবাদ শুভৰাত্ৰি